দক্ষিণ আমেৰিকাৰ পৰা আহিছোঁ। আমাৰ লক্ষ্য আছিল আজি বিদ্যালয়লৈ অহা শাৰীৰিক অক্ষম মানসিকভাৱে সংগতি থকা বিভিন্ন ধৰণৰ জাতি বৰ্ণ ছোৱালী কেনেকৈ আমাৰ কেন্দ্ৰলৈ আনিব পাৰি। এতিয়া শাৰীৰিকভাৱে অক্ষম থকা শিশু এজনক আমি তেওঁলোকৰ অভিভাৱকক আমি লগ কৰিব লাগিব। লগ কৰি তেওঁক ক'ব লাগিব যে আপোনাৰ শিশুটিক আমাৰ কেন্দ্ৰলৈ লৈ যাব। তেতিয়া তেওঁলোকে লৈ আহিব। অনাৰ পাছত সেই শিশুটিয়ে আমাৰ কি বিচাৰে যে আমি যদি শিশুটিক আমি ভালকৈ গুৰুত্বই নিদিওঁ তেতিয়াহ'লে শিশুটি আমাৰ প্ৰতি মানে মৰম চেনেহ নাপালে তেওঁলোকে ভাঙি পৰিব। সেইটো কাৰণে যিদিনা মাক দেউতাকৰ লগত আহিব সেইদিনা আমি সেই শিশুটোৱে কি ভাষা ব্যৱহাৰ কৰে, আমাৰ বাগানীয়া ভাষা ব্যৱহাৰ কৰে বা অসমীয়া ভাষা ব্যৱহাৰ কৰে, বেংগলী ভাষা ব্যৱহাৰ কৰে, তেওঁলোকে যদিও আমি সেই ভাষাটো নোৱাৰে কিন্তু এটা দুটা শব্দ হ'লেও তেওঁৰ লগত আমি ব্যৱহাৰ কৰিব লাগিব। যেনেকৈ ল'ৰাটোক সুধিব লাগিব যে আমাৰ ভাষাত যদি সুধিম তেতিয়া তই কি খাই খালে, তেতিয়া ল'ৰাটোৱে ক'ব মই ভাত খাই খালি, বা সি ক'ব যদি নোৱাৰে কিবা এটা দেখাব। মাকক ক'ব যে কি খাই আহিলোঁ, তেতিয়া মাকে ক'ব যে নাই এইটো খাই আহিলে। তো আমি সেইটো আমি যদিও বুজি নাপাওঁ কিন্তু তাৰ লগত আমি সেইটো কৰিব লাগিব, অংগী ভংগীৰে অকণমান কৰিব লাগিব। পাছত সেই শাৰীৰিক অক্ষম থকা ল'ৰাটোৱে বেছি গান গাই যদি ভাল পায় তো তাৰ লগত অকণমান গান গাব লাগে। তো সি যদি অকণমান আমি শিশু গীত গাওঁ, শিশু গীত গাই আমি অংগী ভংগী দেখাওঁ, সেই তেনেকুৱা দেখাব লাগিব। তেতিয়া সেই ল'ৰাটোৱে নিজৰ মাকক হাত এৰি আহি আমাৰ লগত আহিব। আৰু আহিলৈ যেতিয়া আমাৰ লগত আহি চাদৰটোকে ধৰিব, প্ৰথম আমি সেইটো ধৰিবও দিব লাগিব, কাণ ফুলিটো টানিব, চোৱা লোৱা 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 বুলি দিব লাগিব তাইক। তেতিয়া সি মৰম পায়, মোৰ কোচত আমাৰ কোচত আহি সেই ল'ৰাটো আমাৰ লগত মৰম ভাৱ পায়, আমাৰ লগত পগলা হৈ যাব। যদিও আমি বাহিৰতো থাকোঁ নে সেই ল'ৰাটো ঘৰ এৰি দৌৰি আহিব আমাক চাই। তাৰপাছত কম বুদ্ধি থকা এটা শিশু এটা যদি আমাৰ কেন্দ্ৰলৈ আহে তেতিয়া সেই শিশুটিক আমি কি কৰিব লাগিব, তেওঁক ছবি দেখাই আমি সাধু কথা আমি ক'ব লাগিব যে সেই সাধুটো আমি কেনেকৈ ক'লে ভাল হ'ব। আমাৰ লগত আমি ল'ৰা ছোৱালী দুটামানে প্ৰিপেয়াৰ কৰিব লাগিব, যিবিলাক অকণমান ল'ৰা ছোৱালী অকণমান বেছি থাকে ন, তেওঁলোকক আমি কৰাই আমি দেখাব লাগিব যে এই ছবিটোৰ বিষয়ে আমি কি কেনেকৈ কৰিব লাগিব। সেই ছবিটো দেখাই লৈ তাক সাধু কৈ আৰু সেইটো বিষয়ে তেওঁক বুজাব লাগিব যে সেই ল'ৰাটো যে বুদ্ধি কম আছে, ইয়াক কমেই ইয়াক কম, ইমান বাৰে বাৰে কেলে কম, তেনেকৈ সেইটো কৰিব নালাগিব। আমি এই ঘৃণাভাৱ টানিব নালাগিব। পাছত আৰু এতিয়া কৈছে যে এজন এটা শিশুৱে ধৰি তেওঁ লেতেৰা ফেতেৰাকৈ আহিলে, সেই শিশুটোক আমি কি কৰিব লাগিব, তেওঁ যদি ভৰি লেতেৰা ফেতেৰা বোকা লৈ যায় তেওঁক আমি ধুৱাই দিব লাগিব। ধুৱাই লৈ চফা কৰি আনি বেলেগ এটা থ'ব লাগিব। আমি আমাৰ চিক্ৰেট হিচাপে বেলেগ এটা থ'ব লাগিব। সেই বেলেগটো লৈ তাক যদি নখ দীঘল আছে আমি নখ কাটিব লাগিব, সময়মতে আমি চুলিও কাটিব লাগিব, তাক সময়মতে তাক আমি গাও ধুৱাব লাগিব। আৰু তাক কেনেকৈ ব্যৱহাৰ কৰিব, মানে ব্যৱহাৰ পাতি আমাৰ আচাৰ ব্যৱহাৰবিলাক কেনেকৈ, মানুহ আহিলে কেনেকৈ কি কৰিব লাগে, সেইবিলাক চব আমি তেওঁলোকক শিক্ষাটো দিব লাগিব। আৰু মই ইমানে কৈছোঁ, আৰু যদি আমাৰ মাজত কোনোবাই বেছিকৈ কয় বহুত ধুনীয়া। আৰু সেই শিক্ষাখিনি দিওঁতে আমি ধৰক বেলেগকৈ শিক্ষা দিব নালাগে, দলবদ্ধভাৱে শিক্ষাটো দিব লাগে। আৰু তাত আমি আৰু এটা কৰিব লাগে যে এইটো ল'ৰা অকণমান মানে বেছিকৈ শিক্ষাটো দিওঁ, এইজনী ছোৱালী বেছিকৈ অকণমান কমকৈ শিক্ষাটো দিওঁ, সেইটো নহয়। চব সমপৰ্যায় হৈ দলবদ্ধভাৱে যদি আমি শিক্ষাটো গ্ৰহণ কৰাওঁ তেতিয়াহ'লে সি বহুত ফূৰ্তিবাজি হ'ব, মানে নিজকে ভাবিব যে মোক মানে বেলেগ এটা ভাৱত ৰখা নাই। যদি মাক দেউতাকো ধৰক লগত আহিবতো মাক দেউতাকেও ভাবিব যে বাইদেউহঁতে মোৰ ল'ৰাক মানে সমানেই মৰম কৰিছে, ঘৃণাকৈ থোৱা নাই। ধৰক সি যেতিয়া যেনেকৈ ধৰক সি আহিব নোৱাৰে, কাপোৰ চাপোৰবোৰ অলপমান লেতেৰা পেতেৰা থাকিব, সেই কাপোৰকেইটা মাকক ক'ব লাগিব যে আপুনি অংগনবাড়ীত কাপোৰ আছে, আমি এই কাপোৰটো ইয়াক পিন্ধাই দিছোঁ। তাৰপিছত সি যেতিয়া কাপোৰটো পিন্ধিবলৈ পাই অলপ ফূৰ্তি পাব নাই, একে দেখিব। যদি সি চকুৱে দেখে, যদি নেদেখে তাৰপৰা আৰু সেইটো বেলেগ কথা। যদি চকুৱে দেখে সিটো একে সমান একে কাপোৰ পিন্ধা দেখিব, একে চব দেখিব, সি মানে মনতে বহুত এটা ফূৰ্তি পাব, মানে আনন্দ এনেকুৱা এখন। আমি এতিয়া ধৰক অংগনবাড়ী চেণ্টাৰত যেনেকৈ শিশুবিলাকৰ লগত থাকিলে আমাৰ এতিয়া মনবোৰ যেনেকৈ মানে নিজকে ভাষাই প্ৰকাশ কৰিব নোৱাৰোঁ, আমি নিজে প্ৰকাশ কৰিব নোৱাৰোঁ। যেতিয়া এটা ল'ৰা ছোৱালী আমাৰ ঠুনুক ঠানাতকৈ মাত মাতি এষাৰ কথা ক'বহি, সম্পূৰ্ণ কথাটো ফুটি নুঠে। আমি ধৰক মই ডিকমৰ হয়, তাইক যদি সুধোঁ, প্ৰথমতে আমি সুধোঁ বাইদেউ নমস্কাৰ, ঘৰ ক'ত, তাই ডিকমটো ক'ব নোৱাৰে, ডিকম। সেই শব্দটো আমাৰ ভাল লাগে নাই? সেই শব্দটো প্ৰায়ে সুধোঁ, তোৰ নাম কি কচোন, তোৰ ঘৰ ক'ত কচোন। সি যেতিয়া কয় মোৰ আমুকত ডিকম, কিন্তু সেই শব্দটো শুনি আমাৰ বহুত ফূৰ্তি লাগে নিজকে, মানে এনেকুৱা এখন হেৰিয়ত সোমাই থাকোঁ আমি নিজে ক'ব নোৱাৰোঁ। ঠিক তেনেকৈ সেই ল'ৰা ছোৱালীখিনিও যদি তেনেকৈ মাজত সোমাই থাকে, ধৰক দলবদ্ধভাৱে খেল খেলিব পাৰে, কিবা কৰিব পাৰে, মাক বাপেকেও মানে বহুত ফূৰ্তি পাব।
সেইটো কাৰণে ল'ৰা ছোৱালী কোনো ভেদাভেদ ৰাখিব মই নালাগে। ইয়াতে এটা অংগীভংগী দেখাব বিচাৰিছোঁ মানে ল'ৰা ছোৱালীৰ মানে ফূৰ্তি এটা উঠে আৰু তাত মানে জীৱ জন্তু চৰাইৰো নামো তাত সোমাই থকা মানে অকণমান দেখা পাব। সোণ মইনা পুতলাৰ নাক নাই ৰে পুতলা কেনেকে গোন্ধিব পুতলা কেনেকে গোন্ধিব হাতীৰ ভোৰ লগাই এনেকে গোন্ধিব পুতলা এনেকে গোন্ধিব পুতলা এনেকে গোন্ধিব সোণ মইনা পুতলাৰ কাণ নাই ৰে পুতলা কেনেকে শুনিব পুতলা কেনেকে শুনিব সহাৰো কাণ লগাই শুনিব এনেকে পুতলা শুনিব এনেকে পুতলা শুনিব এনেকে সোণ মইনা পুতলাৰ চকু নাই ৰে পুতলা কেনেকে দেখিব পুতলা কেনেকে দেখিব কাউৰীৰ চকু লগাই দেখিব এনেকে পুতলা দেখিব এনেকে পুতলা দেখিব এনেকে সোণ মইনা পুতলাৰ হাত নাই ৰে পুতলা খেলিব কেনেকে পুতলা খেলিব কেনেকে ঘোঁৰাৰ ঠেং লগাই খেলিব এনেকে পুতলা খেলিব এনেকে পুতলা খেলিব এনেকে সোণ মইনা পুতলাৰ ভৰি নাই ৰে পুতলা নাচিব কেনেকে পুতলা নাচিব কেনেকে চৰাইৰ ঠেং লগাই নাচিব এনেকে পুতলা নাচিব এনেকে পুতলা নাচিব এনেকে কি আছিলে হেৰি